हेलो गाइस আজি আহিছো অন্য এটা নতুন ভিডিও। আজি বনাম কঁঠালৰ আচাৰ। এয়া লৈছো এটা কঁঠাল, 2 কেজি মান হ'ব, এনেকৈ ফালি লৈছো। এইখিনি সৰু টুকুৰা কৰি আধা ঘণ্টা মান ৰ'দত দি লম, যাতে আঠাবোৰ নোহোৱা হৈ যায় আৰু ইয়াক কাটিব পাৰো। আৰু এইখিনি মই বাকলিখিনি ভালদৰে গুচাই মেলি ললো। দেখিছে এনেকৈ পিচ কৰি লৈছো আৰু এইখিনি ধুই লৈ এতিয়া মই দি লৈ বইল কৰি লম। ইয়াতে দিম বইল কৰোতে হালধি অলপ, নিমখ আৰু অলপ মিঠাতেল দি দিম, যাতে কুকাৰটোত আঠা লাগি নধৰে। এয়া দেখিছে মোৰ বইল কৰা হৈ গ'ল আৰু এইখিনি মই এডোখৰকৈ ডলাত শুকুৱাই ল'ম ৰ'দত দি, আৰু লগতে ভোট জলকীয়া আৰু কেঁচা জলকীয়া কেইটামানো শুকুৱাই ল'ম। এয়া হৈ গ'ল, মই প্ৰায় 3-4 ঘণ্টামান ৰ'দত দিলোঁ। দেখিছে অকণমানো পানী নাই ইয়াত, আৰু ইয়াতকৈ টান কৰিলে খাবলৈ আচাৰখিনি বেয়া লাগিব। এইখিনি বনাবৰ বাবে মই এতিয়া মছলা প্ৰস্তুত কৰিম। তাতে লৈছোঁ মিঠা চফ আৰু লগতে লৈছোঁ জিৰা, নিজৰ জোখ অনুযায়ী দিব, কাৰণ কঁঠাল 2 কেজি আছে। মেথি লৈছোঁ, লগতে লৈছোঁ আজৱাইন কেইটামান, জালুকো লৈছোঁ আৰু লৈছোঁ গোটা মছলা, আৰু লগতে আছে শুকান জলকীয়া আৰু কালজিৰা অকণমান। আৰু এইখিনি মই এতিয়া কেৰাহী এখনত গৰম কৰিম। আৰু এইফালে তিয়াই থৈছোঁ ভিনেগাৰত বগা সৰিয়হ, আৰু এই মছলাখিনিৰ লগত মই তেজপাত কেইখিলামান দি ভাজি ল'লোঁ। এতিয়া হৈ গ'ল। আৰু এইফালে মই কেৰাহীখনত তেল গৰম কৰি ল'ম, আৰু এইফালে গ্ৰাইণ্ডাৰত মছলাখিনি গ্ৰাইণ্ড কৰি ল'ম। মছলাবোৰ অলপ গোটা ৰাখিছোঁ, আচাৰত গোটাকৈ দিলে খাবলৈ ভাল লাগে। আৰু লগতে সৰিয়হখিনিও পিচি ল'লোঁ। আৰু এইখিনি কি চিনি পাইছেনে? ৰূপহী থেকেৰা। এইখিনি ভালদৰে ধুই মেলি মোহাৰি মই ইয়াক কাটি লৈ মিক্সিত পিচি ল'ম। আৰু এইফালে ঠাণ্ডা হৈ থকা তেলখিনিত জলকীয়াকেইটা আৰু পাঁচফোৰণ দুটামান দি ল'ম। আৰু ইয়াতে দি লৈছোঁ পিচি থোৱা ৰূপহী থেকেৰাখিনি। গামলা এটাত মই সৰিয়হখিনি উলিয়াই লৈছোঁ, তাতে দিছোঁ জলকীয়া গুড়ি, অলপ জ্বলা আছে, আৰু দিছোঁ নিমখ, লগতে দিছোঁ হালধি অলপ কমকৈ দিছোঁ, আগতে মই দিছিলোঁ বইল কৰোঁতে। আৰু ইয়াতে দিছোঁ কালজিৰা কেইটামান, আৰু এইফালে মছলাখিনি ঢালি দিলোঁ। আৰু ইয়াতে অলপকৈ তেল দি গোটেই মছলাখিনি মিক্স কৰি ল'ম। বনোৱা প্ৰচেছটো ভাল লাগিছে যদি আপোনালোকেও এবাৰ বনাই চাব পাৰে। এনেদৰে গোটেইখিনি মই মিক্স কৰি ল'ম। ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আগলৈ যাতে এনেদৰে ভিডিঅ'বোৰ বনাবলৈ উৎসাহ পাওঁ। আৰু এতিয়া বাকী থকা তেলখিনি মই গোটেইখিনি ঢালি লৈ গোটেই মছলাখিনি ভালদৰে মিক্স কৰি ল'ম। প্ৰায় 5-10 মিনিট মিক্স কৰিম, যাতে গোটেই তেল আৰু মছলাখিনি মিলি যায়। মই জলকীয়াকেইটা তেলতে দি দিছিলোঁ, কাৰণ মই প্ৰায় ভাজিয়ে বনাওঁ আচাৰখিনি। এতিয়া কঁঠালখিনি ভাজি নিদিওঁ, বইল কৰি লৈছোঁ, ভাজি দিলে একোৱেই নাথাকিব, সেইবাবে মই ইয়াত ভিনেগাৰ ইউজ কৰিছোঁ। এনেদৰে ভালদৰে মিক্স কৰি ল'ম। মছলাখিনি সিজি উঠিছে, দেখিছেনে ফুলি গ'ল মছলাখিনি। তেলত কি ধুনীয়া ফুলি গৈছে, ইমান মছলা দিয়া নাছিলোঁ, তেলে ফুলাই দিছে বস্তুটো।
এতিয়া মই কমকৈ কঁঠালখিনি দি মিক্স কৰি ল'ম। বাকী থকা কঁঠালখিনিও দি ল'ম। এনেদৰে গোটেইখিনি মই মিক্স কৰি ল'ম। এনেদৰে গোটেইখিনি মিহলাই লৈছোঁ। মই পকাত বহি লৈছোঁ। ছাইডত থকা বস্তুবোৰ স্কিপ কৰিব। কাৰণ কেলে বহুত লৰাবলগীয়া হৈছে। এনেদৰে বনালে আপোনালোকে বহুত দিনলৈকে সংৰক্ষণ কৰি ৰাখিব পাৰিব। এয়া দেখিছেনে? দেখিবলৈ কি ধুনীয়া হৈছে, খায়ো ভালেই লাগিব। এয়া কঁঠালৰ আচাৰ। এইখিনি মই ঠাণ্ডা হ'বৰ বাবে ৰাখি থৈ দিম। দেখিছেনে? ঠাণ্ডা হ'বলৈ ৰাখি থৈ দিছিলোঁ। কি ধুনীয়া কালাৰ ওলাইছে। কঁঠালখিনি আকৌ এবাৰ মছলাখিনিত মিহলাই লৈছোঁ বৈয়ামত ভৰোৱা আগত। এনেদৰে ভালদৰে আকৌ মিক্স কৰি লৈছোঁ আৰু এইখিনি চাফা বৈয়াম এটাত ভৰাই ৰাখিম। পানী লগা হ'ব নালাগে বৈয়ামটো, প্লাষ্টিকতে থ'ব পাৰে। চিচাৰত থ'ব লাগিব যে কোনো কথা নাই। এয়া কঁঠালৰ আচাৰ ৰেডি হৈ গ'ল। ভাল লাগিলে বনাই খাই চাব আপোনালোকে। ভিডিঅ'টো ইমানেই। আকৌ আহিম পুনৰ আপোনালোকৰ মাজলৈ অন্য এটা নতুন ভিডিঅ' লৈ। আজিলৈ ধন্যবাদ।